ঈশ্বৰৰ প্ৰশংসা হওক। মোৰ নাম মন্ত্ৰী মহন্ত, মই গোলাঘাটৰ পৰা আহিছোঁ। আমি আহিছোঁ এই জানুৱাৰীত আহিছিলোঁ প্ৰথম। আমি ছোৱালীজনী মানে অসুখৰ কাৰণে আহিছিলোঁ, তাই সুস্থ হ'বৰ কাৰণে। 4 বছৰ তাই মানে বাহিৰত বহুত ডক্তৰ দেখুৱালোঁ আৰু অসমতো বহুত হেৰি কৰিও তাই সম্পূৰ্ণ সুস্থ হোৱা নাই। তাৰপৰা ইউটিউবত ইয়াৰ কথা শুনি বিশ্বাসেৰে আহিলোঁ। আহি পেলাই ইয়ালৈ অহাৰ 2 দিনমানৰ আগত তাইৰ খুব লেট্ৰিন হৈছিলে। লেট্ৰিন হওঁতে ভাবিলোঁ তাই কেনেকৈ যাব, তথাপিতো বিশ্বাসত ভাবিলোঁ যে আহিব পাৰিব, প্ৰভুৰ যেতিয়া হেৰি কৰিছোঁ। আহোঁতে কোনো প্ৰব্লেম নহ'লে। যিজনী ছোৱালীয়ে ডেইলি 4-5 বাৰ লেট্ৰিন কৰে বা খালী লেট্ৰিন কৰে, ইয়ালৈ অহাৰ দিনা তাই এবাৰো লেট্ৰিন কৰা নাই। তাৰপিছত গ'লোঁ, যোৱাৰ পিছতো তাই লেট্ৰিন হৈয়ে আছিলে। তাৰপিছতে তাইৰ পৰীক্ষা আছিলে ফেব্ৰুৱাৰীৰ 8 তাৰিখৰ পৰা তাইৰ পৰীক্ষা আছিলে। তাৰ 2 দিনমানৰ আগৰ পৰা তাইৰ মানে একদম নাইটোৰ ওচৰতে বিষায় আৰু বিষালে মানে তাই থাকিব নোৱাৰে। মই ভাবিলোঁ তাই এনেকৈ কেনেকৈ পৰীক্ষা দিবগৈ। তাৰপিছতে উপায় নাই 7 তাৰিখৰ দিনা দীপেন গগৈ দাদাৰ হেৰিয়ত ফোন কৰিলোঁ, কৰি পেলাই ক'লোঁ যে মোৰ ছোৱালীজনী এনেকুৱা হৈছে, আজি তাই খুব বেছি মানে গা বেয়া, কিন্তু কাইলৈ তাইৰ পৰীক্ষা আছে। আপোনালোকে তাই লৈ প্ৰাৰ্থনা কৰকচোন। তেতিয়া তেওঁ ক'লে যে আমাৰ ইয়াততো অকল প্ৰাৰ্থনা কৰে, আপুনি বিশ্বাস কৰক আৰু তাইৰ কথাত মই মানে প্ৰাৰ্থনা কৰিম। কি হ'ল নাজানো, সেইদিনা তাই তেতিয়াৰ পিছৰ পৰা লাহে লাহে ভাল হ'ল। তাই ৰাতি শুলে, পিছদিনা ৰাতিপুৱা উঠি গৈছে, মা মোক গা ধুৱাই দিয়ে, মই পৰীক্ষা দিওঁগৈ। তাৰপৰা তাই 8 দিন ধুনীয়াকৈ পৰীক্ষা দিব পাৰিলে আৰু এতিয়াৰ কোনো সমস্যা নাই তাইৰ লেট্ৰিনৰ। তাৰপাছতে তাইৰ নাকটো খুচৰি থাকে, নাকৰ পৰা অনুভৱতে মানে নাক খুচৰি থাকিলে তেজ সৰহকৈ ওলায়। যেতিয়া তেজ ওলোৱা দেখিলে মোৰ খুব হেৰি হয় আৰু মই তেতিয়া তাইক নাকৰ ওপৰত অকণমান তেল লগাই দিয়াচোন বুলি কওঁ। তাই তেল লগাই দিয়াৰ পিছতে তাইৰ নাকৰ হেৰি এতিয়া নাই, তেতিয়াই অলপ দিন আছিলে, এতিয়া ভাল হ'ল। কিন্তু তাইৰ প্ৰধান সমস্যাটো পেচাবৰ সমস্যা আছিলে, সেইটো তাইৰ সম্পূৰ্ণ সুস্থ হোৱা নাই আৰু সেইটো বিশ্বাস কৰিছোঁ ইমানখিনি আৰোগ্য কৰিছে যেতিয়া প্ৰভুৱে আৰোগ্য কৰিব। আৰু সেইখিনিয়ে আছিলে আৰু ধন্যবাদ দিছোঁ আমি।